Hey hello guys, good morning. Welcome to my new vlog. আজি মই যাব ওলাইছোঁ ইয়াৰ পৰা দাৰ্জিলিং। সব চাই থাকক মোৰ লগত, মই দেখাই থাকিম কেনেকৈ যাওঁ, কিহত যাওঁ, কিমান ভাল লাগে জেগাটো। তো মোৰ লগত চাই থাকক। গাইজ বৰ্তমান আছোঁ এতিয়া আমি এতিয়া ফালাকাটা বাছ ষ্টেণ্ডত। ইয়াৰ পৰা আমি বাছেদি শিলিগুৰি যাম, তাৰ পৰাহে দাৰ্জিলিং যাম। চাই থাকক। আমি আছোঁ বৰ্তমান এতিয়া শিলিগুৰি বাছ ষ্টেণ্ডত। ইয়াৰ পৰা আমি দাৰ্জিলিং যোৱা চাফাৰী ষ্টেণ্ডলৈ যাই আছোঁ। অলপ চাই থাকক। গাইজ আমি আহি পালোঁ বৰ্তমান দাৰ্জিলিং, আৰু সেইকাৰণে মানে বহুত ঠাণ্ডা লাগি গৈছে। সেইকাৰণে লগ চুৱেটাৰটো পিন্ধি দিলোঁ, নহ'লে তথাপিও ঠাণ্ডাত কঁপি আছোঁ। উপায় নাই। এতিয়া মালচালিয়াতে নামালোঁ। এতিয়া অলপ দূৰত আমাৰ হোটেলটো আছে, যাম এতিয়া। তাৰপিছত দেখাম আৰু হোটেলটো যাই কিনে দেখাম। গাইজ আহি পালোঁ আমি ৰুমলৈ। এইটো চাওক আমাৰ ৰুম, এইটো মোৰ ভাগিন। ৰুমটো বেছি ডাঙৰ নহয়, বাট চলি যায় আৰু। ঠিক আছে, বাই বাই।